ओम नमः पार्वती पतये हर हर महादेव वेलकम बैक टू नमोस ब्लग और पुनर उभति आइছো ভাবিছো ইউটিউবত দুনিয়াখনত অকমান কন্টিনিউ কৰিম লগৰবোৰেও কৈ আছে যে ভিডিও দি থাকিবা ভাল লাগে তেনুকা বেছি সাবস্ক্ৰাইবাৰ নাই যদিও যি কেজন আছে তেওঁলোকে সাগে মোৰ কৰা ভিডিও বিচাৰে আৰু আশা ৰাখিছো আপোনালোকেও মোক ইউটিউবত দুনিয়াখনত স্বাগতম জনাই সাবস্ক্ৰাইব কৰি দিব আজি আইছো মই আছো ঘৰৰ ছাদৰ ওপৰত বৰ্তমান পিছফালে দেখুৱাই দিছো দীপৰ বিল হা এইটো মোৰ ঘৰৰ ফ্ৰণ্টতে দীপৰ বিলটো এইখিনি জায়গা খুব ধুনীয়া লাষ্ট সানডে কোনোবা ইয়াত পিকনিক খাইছিলে সেই কাৰণে মোৰ লগৰ কেইজনী ভণ্টি কেইজনীমান বা বৌ তেনেকে লগ হৈ মানে আমি ভাবিলো যে আমিও তাত এসাঁজ লগে ভাগে খাম কিন্তু কথাটো হ'ল আমি ঘৰতে বনাই নিম আৰু এতিয়া যেহেতুকে মোৰ ঘৰটো ওচৰতে আমি ঘৰতে বনাই মেলি তাত গৈ খাম আৰু এনজয় কৰি ভাবিছো চাগে এইটো আৰু কিবা পিকনিক হ'লে কিন্তু কথাটো কি জানেনে সৰু সৰু বস্তুবোৰতে সুখ বিচাৰি পোৱাটোৱে চাগে ডাঙৰ কথা কাৰণ সুখী হ'বলৈনো কি লাগে সৰু সৰু কথা কিছুমানতে সুখ বিচাৰি পাবলৈ লাগে সেইবাবে আমি ভাবিলোঁ আমিও তেনেকৈ সুখী হ'ম আজি আৰু তাত গৈ এনজয় কৰিম যিমানখিনিলৈকে পাৰোঁ মাহঁতে কৈছে আমিও যাম আমি কৈছোঁ নাই আজি আপোনালোক নহয় আজি আমিবোৰ লাগিলে আপোনালোকক ক'ৰবাত ফুৰাবলৈ লৈ যাম আমি সেইকাৰণে আজি আমি আছে বৌ আছে বা আছে ভণ্টি আছে ভতিজা ল'ৰা আছে ভাগিন ল'ৰা আছে আমি টিকলাকেইটা আৰু সিহঁতকেইটাক লৈ যাম বাকী ডাঙৰ তেনেকৈ ল'ৰা কাকো এলাউ কৰা নাই কাৰো হাজবেণ্ড এলাউ নাই কাৰো দাদা ভাইটি এলাউ নাই বাকী সিহঁত দুজনৰ বাহিৰে বাকী গোটেইবোৰ গৈ আছোঁ আমি আৰু অলপ পাছত তাত গৈ কিমান বাৰু এনজয় কৰিম আজি লাষ্ট ছানডে ন ডিচেম্বৰৰ লাষ্টটো ছানডে আৰু 2024ৰ লাষ্ট ছানডে বুলি কয় ভাবিলোঁ তাত গৈ লগে ভাগে এসাঁজ খাম তেওঁলোক অহালৈ মই বাট চাই আছোঁ তেওঁলোক আহিলে তাত যাম তেতিয়াহ'লে আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণ চাব বুলি আশা থাকিলে লগ পাই আছোঁ এতিয়া আহি পালে এজনীকে ইন্ট্ৰডাকশ্যন নামটোতো কয় ইন্ট্ৰডাকশ্যন এয়া আৰু এয়া পাতি লৈ মই আৰু আছে আছে বাহিৰত আছে পাতি পাছত ইন্ট্ৰডাকশ্যন বিজুস্মিতা ইন্ট্ৰডাকশ্যন ইন্ট্ৰডাকশ্যন লৈ আছো ব্লগৰ কাৰণে চবৰে ইন্ট্ৰডাকশ্যন অঞ্জলি এই দুজন আৰু আমি এতিয়া ৰেডি হৈছো বস্তু বনাই হোৱা নাই যদিও ৰেডি হৈছো যাব গোটেইবোৰ চব এক্সাইটেড নে আৰু আমি যাব ওলালো ফাইনালি ক'ব লাগে ফাইনালি আৰম্ভ কৰিছো হাতত টোপলা লৈ যাওঁ চবৰে গৰম লাগি গ'ল বহুত ভাল লাগিছে মজা খালি এতিয়া আমি ক'ত পাতিকেইখন পাৰিম জেগা বিচাৰি আছোঁ সেইখিনি পালে বহি যাম আৰু আমাৰ পোৱালি দুটাই বেডমিণ্টন খেলি আছে অকণ নাচি দিয়া আমি আচলতে বৌহঁতক ৰখি আছো বৌহঁত আহি পোৱা নাই সেইকাৰণে একো আৰম্ভ কৰা নাই সেইকাৰণে ফটো চেশ্যন চলি আছে আৰু দেখিছে নহয় এপাত ক্ৰক্স ভৰিত আছে আৰু এপাত এইজনীয়ে লৈ গৈ চেলফি ষ্টেট বনাইছে মোৰ এয়া মোক ডাঙৰ বৌ আমি তিনিওজনী মানে ডাঙৰ বৌ সৰু বৌ আৰু মই ভাবিলোঁ অকণমান বহো তাত ফটো উঠি আছিলোঁ তেতিয়া ভিডিঅ' এটা হৈ থাকিলে মই এড কৰি দিলোঁ সেইটো তাৰপাছত আমি খোৱা আৰম্ভ কৰিলোঁ পকৰা চিপছ চকলেট ক'ল্ড ড্ৰিংকছ বইল ডিম তেনেকৈ যোনে যি আনিছিলে গোটেইবোৰ উলিয়াই লৈ আমি ভাবিলোঁ অকণমান খাই লওঁ তাৰপাছত আড্ডা মাৰি ভালদৰে লাঞ্চটো কৰিম আৰু অলৰেডি বহুত দেৰি হৈ গৈছিলে আমি গৈ পাওঁতে কিন্তু খোৱা কামখিনি কৰিয়ে ল'লোঁ আৰু গোপাল গালখন কেনেকুৱা ব্লাছ মাৰিছে ৰ'দতে নে হেৰি ব্লাছ লগাই আহিছ ধুনীয়া ব্লাছ মাৰিছে দুদুলতে এনে ব্লাছ মাৰি থাকে মোৰ অলপমান লগাই আহিছোঁ এতিয়া আমাৰ খন্তেক বিৰতি এতিয়া গোপাই গান গাব
তাৰপাছত দে অকমান বিৰতি লৈ চাওক প্ৰত্যেকবাৰে যোগাৰ বিচাৰি থাকে কেমেৰা ষ্টেণ্ড ছাগলী আহি অকমান এটেক দিব খুজিছিলে তেতিয়া ৰখাই দিলো আমি চবে খাব লাগে আৰু আজি সূৰ্য দেৱতাই বেছি আমাৰ লগ দিছে প্ৰকৃতিৰ লগত এইখন সেইফালে দিয়াই ভাল আৰু এয়া দেখিছে নহয় হাতে হাতে প্লেট লৈ আমি ৰৈ দিছোঁ খাবলৈ পাম বুলি যিহেতুকে বহুত দেৰি হ'ল আৰু খাবৰ সময় হৈছে আৰু কি আছে আইটেম কৈ দিয়ক আইটেমত কি আছে আজি তাৰপাছতে গোটেইটো কৈ দে আৰু পোলাও আৰু কণী আৰু আমি খাবলৈ ওলালো খোৱাৰ আগতে এইয়া খাই লৈ উঠিব পৰা নাই জাবৰবিলাক একেলগে ভৰাই থৈছো ঘৰত গৈ জ্বলাই দিব লাগিব আৰু পাতিখনত বহিব নোৱাৰি শুব জোকাৰি নিদিয় কিয় জোকাৰি দিলে আমলখি লৈছে তুলি হাতত খাবলৈ যদিও ঠাণ্ডা দিন সাংঘাতিক গৰম ৰ'দটো কেনেকৈ ওলাই আছে পিকনিক ইয়াতে সমাপ্ত বাই বাই আৰু নেক্সট ভিডিঅ'ত আকৌ লগ পাম তেতিয়ালৈ আপোনালোকে ছাবস্ক্ৰাইব কৰি দিব চেনেল ছাপোৰ্ট কৰিব পাপনদাৰ কথাৰে কৈছো মৰমবোৰ বিলাই দিলে বাঢ়ি যায় আপোনালোকেও দি যাব নিশ্চয় বাঢ়ি যাব এতিয়া আকৌ লগ পাম নেক্সট ভিডিঅ'ত তেতিয়ালৈ বাই বাই